এই 5টা কথা যদি আপুনি মানি চলে তেনে 2026 চনটো আপোনাৰ বাবে হৈ পৰিব স্পেচিয়েল। সকলোতকৈ ডাঙৰ কথাটো হ'ল এই বৰ্ষটোত আপুনি আপোনাৰ শৰীৰটোৰ প্ৰতি সচেতন হওক। বহু বেছি চিন্তা বা নতুন বোজা নল'ব, কিয়নো স্বাস্থ্যই পৰম ধন। আপুনি যেতিয়াই ভাবিব এই চিন্তা বা এই পদক্ষেপে আপোনাক অপকাৰ কৰিব পাৰে, তেতিয়াই আপুনি ন' ক'ব। যেতিয়াই আপোনাৰ মনটো বহুত বেছি দুখ অনুভৱ কৰে, তেতিয়া আপুনি নিজকে সময় দিয়ক, কিছু সময়ৰ বাবে ৰৈ দিয়ক। যিয়ে আপোনাৰ শান্তি ভংগ কৰিছে, যাৰ বাবে আপুনি অশান্তিত ভুগিব লগা হৈছে, তেনে বস্তু বা মানুহক আজিয়েই ত্যাগ কৰক। সদায় সকলো কামৰ শেষত এটা কথাই নিজক সুধিব, আজি মই সকলো কাম ভালদৰে কৰিলোনে? আজি সকলো কাম মোৰ দৃষ্টিত ভাল আছিলনে? ভিডিঅ'টো গুৰুত্বপূৰ্ণ, ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।